আমি এতিয়া চাবলৈ আহিছোঁ বাটাচি লোক। এয়া লগৰ সতীৰ্থসকল লগত লৈ আগলৈ গৈ আছোঁ। প্ৰথমতে টিকেট কাটি ল'ব লাগিব। এইখিনিতে টিকেট কাটি আমি ভিতৰলৈ গৈ আছোঁ। আমাৰ সতীৰ্থসকল লগত আছে, এয়া চাই লওক। আৰু আগলৈ গৈছোঁ। বাটাচি লোক দেখুৱাবলৈ ইয়াত কি কি দেখা যায় চাই যাওক আগলৈকে। অকণমান দেখুৱাইছোঁ, অকণমান পৰিৱেশটো দেখুৱাই লৈছোঁ। আপোনালোকে আহিলে এই স্থান নোচোৱাকৈ নাথাকিব। এয়া আৰু আগলৈ এয়া মোৰ সতীৰ্থসকল। আগলৈ যাওঁ, অকণমান দেখুৱাইছোঁ, চাই থাকক। ইয়ালৈ আহিলে আপোনালোকে ভালকৈ ফটো ল'ব পাৰিব, ভিডিঅ' কৰিব পাৰিব। আৰু ইয়াত নেৰগেছৰ ট্ৰেইনখনৰ ট্ৰেক চাওক। আৰু এই ট্ৰেকেৰে ইয়াত চলা টয় ট্ৰেইন চলে। টয় ট্ৰেইন আহিলেতো ভাল লাগিলে হয়, আমি সেই সুবিধা এই সময়ত নাপালোঁ। এনেকৈ টয় ট্ৰেইন অহা ৰেলৱে ট্ৰেকখন নিশ্চয় দেখি পাইছে। অকণমান দেখুৱাই লৈছোঁ। আৰু এইফালে এনেকৈ ঘূৰি গুচি যায়। আৰু এইটো হিলটপ এৰিয়া। অকণমান আগলৈ এপাক গৈ ঘূৰি দেখুৱাই আছোঁ, চাই যাওক। চবত থাকি সুন্দৰ স্থান, প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা এই স্থান। আৰু এইখিনি দাৰ্জিলিঙলৈ আহিলে নাচালে আপোনাৰ ভালেই নালাগিব। আৰু এইখিনি চাবলৈ যাতে আপোনালোকে নেপাহৰে। আকৌ এবাৰ দেখুৱাই লৈছোঁ। এইখিনি চাই ভাল লগাৰ বাবে বাৰে বাৰে চাই থাকিবলৈ মন গৈছে। আপোনালোককো সেইবাবে দেখুৱাই গৈছোঁ। অকণমান দেখুৱালোঁ আৰু অলপ আগলৈ গৈ আছোঁ। এতিয়া এইখিনিকে দেখুৱাই আগলৈ গৈ আছোঁ। কিমানখিনি পাৰোঁ আপোনালোকক দেখুৱালোঁ। নিশ্চয় আপোনালোকে ভাল পালে কমেণ্ট কৰিব, এই স্থান কেনেকৈ পালে চাই। আৰু নিজে এটা ফটো ল'লোঁ, ভিডিঅ' কৰি ল'লোঁ। ইয়ালৈ আহিলে বহুতে ফটো লৈছে, ভিডিঅ' কৰিছে, নিশ্চয় দেখিবলৈ পাইছে। আপোনালোকে সেই সুখ ল'ব পাৰিব, সেইখিনি সুযোগ ল'ব পাৰিব এই বাটাচি লোক চাবলৈ আহিলে। দাৰ্জিলিঙৰ ই এটা আকৰ্ষণীয় স্থান, বাটাচি লোক। এয়া মোৰ লগৰ এজন আছে এইখিনিতে। আৰু আগলৈ দেখুৱাই গৈছোঁ। সকলোতকৈ ভাল লগাৰ বাবে ইয়াত খন্তেক সময় আপোনালোকক দেখুৱালোঁ। আৰু এইফালেদি বাইনকুলাৰে আপোনাৰ দাৰ্জিলিং চিটি চাব পৰাকৈ সুবিধা কৰি ৰাখিছে। আপোনালোকে বাইনকুলাৰৰ সহযোগতো চাব পাৰিব। আৰু আগলৈ যাওঁ। ইমানখিনিতেই আমাৰ এই বাটাচি লোক চোৱাৰ দৃশ্য সামৰিব বিচাৰিছোঁ। সামৰিবলৈ যাওঁতে, ইয়াৰ পৰা ওলাই যাওঁতে কেনি ওলাই যায় অলপ দেখুৱাই গ'লোঁ। হাই আৰু লগতে আপোনালোকক দেখুৱাইও গ'লোঁ। প্ৰথমতে যিফালে সোমোৱা হয় সেইফালে ওলাব নালাগে, অন্য এটা ছাইডত ওলাই যোৱা হয়। গতিকে সেই কথা মনত ৰাখি আপোনালোকে যাতে ইয়াত ফুৰিবলৈ আহে আৰু ইয়াৰ সৌন্দৰ্য উপভোগ কৰে, তাৰে কামনা কৰি আপোনালোকক এই দাৰ্জিলিঙৰ বাটাচি লোক দেখুৱালোঁ। গতিকে চাই থাকক। আৰু আগলৈ গৈ আছোঁ। ইয়াৰ পিছত আমি ক'লৈ যাম কৈ আছোঁ, দেখুৱাই যাম। আমি এতিয়া
এইফালেদি আমি নামি যাম আৰু আমাৰ বাটাচি লোপ চোৱাৰ দৃশ্য ইমানতে শেষ কৰিলোঁ। এতিয়া আমি গৈ আছোঁ দাৰ্জিলিঙৰ টি গাৰ্ডেন।